আজি ৰাতিপুৱাই মা আৰু দায়ে মিলি পিনে বহি লৈছে বাগিচাখনৰ ফুলখিনি অলপ ঠান ঠিক কৰোঁ বুলি। মানে ফুলবিলাক এটা টাবতে বহুত বেছি হৈ যোৱাৰ কাৰণে মায়ে এনেকৈ পিচলিলিখিনি ভাগ কৰি দিছে, সৰু সৰু টাবত ৰুই দিলে। আৰু পিচলিলিটো যেতিয়া ফুলে খুব ভাল লাগে চাবচোন। আৰু এইফালে আমাৰ শংকৰ গোটেইটো হামিয়াই শিকোতে মই বোলো বিস্কুট এখনকে খুৱাই দিওঁ তাক। আৰু এয়া আমাৰ ড'ডৱে মানে হাড় ভাঙিলে আকৌ মানে জোৰা লগোৱা এনেকুৱা দৰৱ দিয়ে তেওঁ। এইটো মানে বনৌষধি দৰৱ। এই দৰৱটো নিবলৈ বহুত মানে আমাৰ ওচৰ পাজৰ গাঁৱৰ পৰা মানুহবিলাক আহে আৰু হাড় চাৰ ভাঙিলে মানে। আৰু তেওঁ এইটো এনেকৈ ধুনীয়াকৈ পেকিং কৰি দৰৱটো দিবলৈ লৈছে। আৰু এইটো যে বান্ধিলে মানে ভাল পাই যায়। মই মানে মানুহে কোৱা শুনিছোঁ আৰু বহুতে পাইছে কাৰণে কৈছোঁ বাৰু, এনেই উস্তাদি মৰা নাই। ঘৰৰ পৰা গৈ আছোঁ যে সেইবাবে সদায় অফিচলৈ আজিকালি টিফিন লৈ যাওঁ। আৰু এতিয়া মাহঁতো আছেহি, সেইবাবে আনকালে বৰমাই বনাই দিয়ে। আজি মায়ে বনাই দিছে টিফিন। আৰু ময়ো টিফিন চিফিন লৈ অফিচলৈ বুলি ওলালোঁ। মানে অফিচলৈ ওলাই সদায় ভাতকেইটা খাই অকণমান দেৰি মই বহি দিওঁ, নহ'লে একদম কিবাখন লাগে। মানে মই এইকেইদিন আপোনালোকৰ কমেণ্টছবিলাক পঢ়ি আছোঁ। মোৰ এতিয়াৰ ভিডিঅ'খিনিতকৈ বেছিকৈ এইকেইদিন সেই আগৰ ভিডিঅ'বিলাকত কমেণ্টবিলাক বহুত আহিছে। যেতিয়া মই এডিআৰই পাছ কৰি ভিডিঅ' কিছুমান দিছিলোঁ, তাতে আপোনালোকে সুধিছে এডিআৰইৰ বিষয়ে বা ৰিজাল্টৰ বিষয়ে বা পষ্টিঙৰ বিষয়ে। তাৰ ওপৰত মই এটা ভিডিঅ' বনাম বুলি ভাবিছোঁৱেই ইতিমধ্যে। আৰু এয়া অফিচত অলপমান কাম কৰি ঘৰৰ পৰা নিয়া টিফিনটো হাঁহি ধেমালিৰ মাজেৰে সকলোৰে লগত খালোঁ। ঘৰলৈ আহোঁতে আজি পিছে আন্ধাৰে হৈ গ'ল, অলপ দেৰিকৈ ছুটি হ'ল। আৰু এইফালে আহি থাকোঁতে আমাৰ গাঁৱত সোমোৱা ৰাস্তাটোতে ৰখি ল'লোঁ। বিলৰ ওচৰত যে ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছিলে, ভাবিলোঁ অলপমান ভিডিঅ' কৰি থওঁ। আৰু ঘৰত আহি দেখিছোঁ ফেহু। মই আকৌ ফেহু খাই খুব ভাল পাওঁ, আপোনালোকে ভাল পায়নে? আৰু এইফালে সন্ধিয়া গোটেইখিনি বহি লেকচাৰ মাৰি আছোঁ। ঘৰত যেতিয়া আমি সকলো থাকোঁ তেতিয়া প্ৰায়ে এনেকৈ সন্ধিয়া সময়ত বাৰান্দাত আমি কথা পাতি বহোঁ অলপ সময়, ভাল লাগে। আৰু আজি আমি হাঁহ খাম দেই। এইফালে আমাৰ খুৰীয়ে হাঁহ কাটি আছে। কেতিয়াবা বাৰু মই মোৰ পৰিয়ালটো সকলো লগতে আপোনালোকক চিনাকি কৰাই দিম। আৰু এয়া খাঁ মাংস বনাইছে আৰু আজিলৈ আহিছোঁ, বাই বাই।